আজি সভাস্থগিত প্ৰস্তাৱ মোৰ তৰফৰ পৰা ৰাইজৰ দলৰ তৰফৰ পৰাও উত্থাপন কৰা হৈছিল। দুৰ্ভাগ্যবশতঃ এই সভাস্থগিত প্ৰস্তাৱ নাকচ কৰা হৈছে। অসমৰ অৱস্থাটো শ্ৰীলংকাৰ অৱস্থা হ'বলৈ গৈ আছে। এফালেদি একেবাৰে আকাশৰ সমান ধাৰ লৈছে আৰু আনফালেদি উৎপাদন নাই, উৎপাদন বৃদ্ধি কৰিব পৰা নাই। গতিকে মূল্যবৃদ্ধি সাংঘাতিক ৰূপে বৃদ্ধি পাইছে আৰু এই মূল্যবৃদ্ধিয়ে জনগণৰ জীৱন একেবাৰে দুৰ্বিষহ কৰি পেলাইছে। যদি মূল্যবৃদ্ধিৰ নিচিনা কথা এটা আমি বিধানসভাত আলোচনা কৰিবলৈ নাপাওঁ, তেতিয়াহ'লে এই বিধানসভাত থকাৰ অৰ্থ কি হ'ব পাৰে? যদি বিধানসভাত মূল্যবৃদ্ধিৰ কথাই আলোচনা নহয়, তেতিয়াহ'লে বিধানসভাৰ গৰিমা আচলতে লাঘৱ হ'ব। গতিকে আমি চৰকাৰক দাবী উত্থাপন কৰোঁ যে চৰকাৰে এইটো মানি ল'ব লাগে আৰু আমি অধ্যক্ষ মহোদয়ক অনুৰোধ জনাওঁ, অধ্যক্ষ মহোদয়ে অনতিবিলম্বে দৰকাৰ হ'লে আমি আকৌ কাইলৈ নটিচ দিম, কিন্তু মূল্যবৃদ্ধিৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আমাক অনুমতি প্ৰদান কৰিব লাগে। মূল্যবৃদ্ধিৰ ৰোধ হ'ব লাগিব, এইটো আমাৰ দাবী। আৰু আজি ঐক্যবদ্ধভাৱে আমি সকলো বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে ইয়াৰ বিৰুদ্ধে মাত মাতিছোঁ। প্ৰয়োজন হ'লে আমি আন্দোলনৰ পক্ষত গুচি যাম। মূল্যবৃদ্ধি কিন্তু ৰোধ হ'ব লাগিব, এয়া আমাৰ অমৈকটীয়া ঐক্যবদ্ধ দাবী। ধন্যবাদ। আৰু এটা কথা, প্ৰিন্সিপাল ছেক্ৰেটাৰীখন মেইন, বাকীবিলাকক দিব লাগে। আৰু আগে পিছে যেতিয়া আমি নটিচ দিওঁ, যদি সময়মতে নিদিওঁ তেতিয়াহ'লে প্ৰিন্সিপাল ছেক্ৰেটাৰী অফিচে ৰিচিভ নকৰে। এতিয়া এইটো 8:35 হৈ গ'ল, আমি এখন ল'ব নোৱাৰোঁ, তে আউটৰাইট তাতেই ৰিজেক্ট কৰে। সেই গতিকে এইটো সময়মতে লৈছিলে আৰু সেই গতিকে তেওঁলোকে ৰিচিভ কৰিছে। তেওঁলোকে ঘড়ী চাই পেলাই যদি 8:30 বাজি গ'ল, তেতিয়াহ'লে তেওঁলোকে ৰিফিউজ কৰে, কয় যে অলৰেডি টাইম পাৰ হৈ গ'ল, আপোনালোকৰ এখন ল'ব নোৱাৰোঁ। আৰু তেতিয়াহ'লে এনেকুৱা ডিছপুট নাহে। কিন্তু আজি আমি সময়মতে দিয়াৰ পিছতো যিহেতু এই বিষয়ত চৰকাৰৰ কোনো জবাব নাই, ৰাইজক জনাবলৈ একো নাই, সেই গতিকে তেখেতসকলে এটা ষড়যন্ত্ৰ কৰি আমাক বিপক্ষই সময়মতে দিয়া নাই বুলি অভিযোগ আনিছে। আৰু এনেকুৱা ধৰণৰ যিটো নিৰপেক্ষতা থাকিব লাগে, এই নিৰপেক্ষতাৰ ওপৰত আমাক প্ৰশ্ন তুলিবলৈ আজি বাধ্য কৰিছে, যিটো দুৰ্ভাগ্যজনক। এনেকুৱা আচৰণ অসম বিধানসভাত আমি আশা নকৰোঁ। অধ্যক্ষ ডাঙৰীয়াই যিটো কথা কৈছে, অহাকালি আমি সময়মতে দিম, তেওঁ আজিৰ কথাটো ৰাখে নে নাৰাখে আমি এবাৰ প্ৰমাণ চাম। চিয়'ৰ, কালি আকৌ দিম, আমি 2 ঘণ্টাৰ আগত দিম। তেখেতে এই কথাটো ৰাখে নে চৰকাৰৰ পক্ষ লয়, সেই কথাখিনি আমি কালি বিধানসভাত আপোনালোকৰ ওচৰত দি আপোনালোকৰ ওচৰলৈ আকৌ আজিয়ে দি দিম, দৰকাৰ হ'লে আজি আকৌ দি দিম। হয়। আৰু এটা কথা দেই, অপাৰেশ্যন চাৰখাৰৰ নামত পৰিবহণ বিভাগে যি ব্যাপক ৰূপত লুণ্ঠন কৰিছে, লুণ্ঠন বুলি কৈছোঁ, এইটো মূল্যবৃদ্ধিৰ সময়ত এটা অত্যন্ত ডাঙৰ ঘটনা। বেটেৰী ৰিক্সাৰ ওপৰত 35,000 টকালৈকে ফাইন লগাইছে, ৰিক্সাৰ ওপৰত ফাইন লগাইছে, অটো ৰিক্সাৰ ওপৰত ফাইন লগাইছে, টেক্সিৰ ওপৰত ফাইন লগাইছে, আনকি যিকোনো গাড়ী, আমাৰ ব্যক্তিগত গাড়ীৰ ওপৰত যি ধৰণে ব্যাপক ৰূপত ফাইন লগাইছে। আনকি কোনোবাই ধৰক নগৰত পুৰণি গাড়ী এখনত এখন ৰেষ্টুৰেণ্ট খুলি, পুৰণি গাড়ী এখনত মানে এটা ৰেষ্টুৰেণ্ট খুলি সেইখন চলাই আছে, সেইবিলাকৰ ওপৰত 70,000, 80,000, 1 লাখ টকাৰ যিটো ফাইন লগাইছে। এইটোৱে ক'ভিডৰ পৰিস্থিতিত আৰু লগতে মূল্যবৃদ্ধিৰ এই প্ৰেক্ষাপটত ব্যাপক সংকটৰ সৃষ্টি কৰিছে। এইটো বন্ধ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। ইতিমধ্যে আলোচনা হৈছে যে আজি এডজন মোচন দিয়া হৈছিল, বিৰোধীৰ পক্ষৰ পৰা আমি চবেই সমৰ্থন জনাইছিলোঁ, কিন্তু এইটো নাকচ কৰিলে। দুৰ্ভাগ্যবশতঃ আপোনালোকে দেখিছে ৰড চিমেণ্ট যি 5,000-ৰ পৰা 10,000লৈকে পালে। ৰড চিমেণ্টৰ মূল্য বৃদ্ধি হৈছে, পেট্ৰল ডিজেলৰ হুৰাহুৰি বৃদ্ধি পাই আছে, মেডিচিন, ঔষধ, আপোনাৰ মিঠাতেলৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰীৰ যি মূল্যবৃদ্ধি হৈছে, এই বিষয়ে আমি আলোচনা বিচাৰিছিলোঁ, নিদিলে। চৰকাৰ ব্যৰ্থ হৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কাৰণে। অত্যাৱশ্যকীয় সামগ্ৰী, মেডিচিন, কানি কাপোৰ, পেট্ৰল ডিজেল, ইভেন ৰড চিমেণ্ট, বালি, ইটা ইত্যাদি সব মূল্যবৃদ্ধি হৈছে। এই বিষয়ে চৰকাৰে অতি সোনকালে যদি নিয়ন্ত্ৰণ নকৰে, জনসাধাৰণ যদি সকাহ নিদিয়ে, তেতিয়াহ'লে আমি চৰকাৰে ব্যৱস্থা নলয়, গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰাৰ কাৰণে জনগণৰ স্বাৰ্থত আমি প্ৰস্তুত আছোঁ। সেইখিনি অনাগত দিনত আমি কাৰ্যসূচী ল'ম, আপোনালোকক জনাম। ধন্যবাদ।